গুড মৰ্ণিং এভৰিৱান। আজি ওলালোঁ এখন বিয়ালৈ বুলি, দূৰ যিহেতু সেইকাৰণে সোনকালে ঘৰৰ পৰা ওলাই দিলোঁ আৰু এয়া আমি বিয়া ঘৰ আহি পাই গ'লোঁ। আৰু এইজনী আমাৰ ধুনীয়া কইনাজনী, আমাৰ মাহী। আৰু এয়া সৰিয়হডৰা চাওকচোন, ইমান ধুনীয়াকৈ হৈ আছে কইনাৰ ঘৰৰ পিছফালে। আৰু সকলো এয়া ফটো উঠাত ব্যস্ত, মই কেইখনমান উঠিলোঁ ফটো। এতিয়া আমি ঘৰ আহি পাই গ'লোঁ আৰু বিয়া ঘৰত ভিডিঅ' বনোৱা নহ'ল, ইমান মানুহ আছিল, মোৰ অলপ লাজো লাগিল আৰু সেইকাৰণে যিমানখিনি পাৰিলে আপোনালোকক দেখালোঁ। আজিলৈ ইমানেই, বাই।